বাকে লিটু খবৰ পাতি আছে ভালে আছো দে আৰু কি কবি বা কিমান দিন বন্ধ পালো না স্কুল বা নুখুলিলো আৰু এইখান ঘৰত থাকি এটা আৰামে বেলেগ না এইটো কিন্তু ঘৰত থাকি এটা আৰামে বেলেগ ক'ৰ কি একলা স্কুল খোলে বাকী একলা বাদ দেচোন চিন্তু ধৰা ক'ত মন লাগে আহে বা নাই তাক লগি তাকেতো সি দেখোন সকলোতকে আগতে আহি পায় আজি কি হ'ল বা তাৰ নাজানো কিবা হ'ল কি চলি কি কৈছা কি খুচুৰ বুচুৰ কৰি আছা কি ৰখা আহিলি তই কথা পাতি আছিলো মোৰ কথা কি কথা পাতিছিলি মোৰ সকলোতকে আগতে আছলে তই আজি ইমান দেৰিকে আহিছা যি কি কবি মই কেতিয়াবা আহিছিলো স্কুল পাব অৱস্থা বম টান হাগাল আছে আৰু তাৰপিছত ঘৰত দাউদ দিছো মেচক লাই আগি আহিছা হাত চাত ধুইছা না বেটা তই নিচিনা বোলে গা ধুইছো বৰ বইনাৰ পুতে গা ধুৱে সি সেইদিন বা গা ধোৱা নাই তই নিজে ধোৱা না কি বডি স্প্ৰে মাৰি ইচ্ছা দুন ডকলা কি খাইছা কৈ থাকা দে ব এটা কথা আজি দেখোন নতুন মাষ্টৰ এটা আহিব বুলি কৈছে অসমীয়াৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং এখেত আমাৰ নতুন অসমীয়া ছাবজেক্টৰ শিক্ষক এখেতে আজি বাৰু তোমাক অসমীয়া শিকাব নেকি ছাৰ হ'ব দিয়ক দেউতা মই যাওঁ সকলোৱে ভালকৈ থাকবি ক্লাছত আৰু ছাৰে যি সুধে তাৰে উত্তৰ দিবি আহো দিয়ক মই শিক্ষক হ'ব দিয়ক গুড মৰ্নিং ছাৰ গুড মৰ্নিং বাকী ভালে নাচ সকলে আছো দিয়ক কিবাকে লকডাউনে মাথা চাথা খাই দিছিল এতিয়াতো খুলিম না গোটেই এটা ভালকৈ পঢ়বি চঞ্জুৱে বৰ সাধা মাষ্টৰ দুখনে একো নকৈ দে কিবা কৰিলেও তোমালোকৰ মাজৰ লিটু কোনে ছাৰ মই লিটু এই প্ৰিন্সিপাল ছাৰে কৈছে তোমাৰ বোলে বহুত টেলেণ্ট আছে তো ছাৰ মোৰ তাতে জন্মৰ পৰাই কুটকে ভৰি আছে টেলেণ্ট বেটাৰ লেভেল বঢ়িয়া মানে প্ৰিন্সিপাল ছাৰে কোৱা কথাটো সঁচা তো ছাৰ সঁচাতো মিছা কৈছো সুধক বাকী কেইটা বাৰু যি নহওক আজি মোৰ ফালৰ পৰা তোমাৰ টেলেণ্ট টেষ্ট কৰিম মই হ'ব দিয়ক ছাৰ তোমাক মই কেইটামান প্ৰশ্ন সুধিম আৰু তুমি তাৰে শুদ্ধ উত্তৰ দিবা হ'ব দিয়ক ছাৰ সুধক আচ্ছা প্ৰথম প্ৰশ্ন কোৱাচোন হাতীপতি ক'ত ওলাই জংঘলত ছাৰ কি কেংকিয়া একদিন লগৰ এটাৰ লগত জংঘলত খৰি আনিব গৈছিলো তেতিয়া লগৰটোৱে মোক হাতীপতি দেখাইছিল আৰু সেইখিনিতে গৰম হাতীৰ গু পৰি আছিল আৰু তেতিয়াৰ পৰা মোৰ বিশ্বাস হৈছে যে এইটোৱে হাতীপতি কি কয় বাৰু এইবাৰ নেক্সট প্ৰশ্ন টিপু চুলতানৰ মৃত্যু কেতিয়া হৈছিল তেওঁৰ শেষ যুদ্ধকালত ছাৰ বঢ়িয়া সঁচাকৈ খুব টেলেণ্ট আছে তোমাৰ তাত থেংক ইউ ছাৰ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল তেওঁৰ জন্মদিনৰ দিনা ছাৰ 7টা আপেল 10জন মানুহৰ মাজত কেনেকে ভগাবা ছাৰ প্ৰথমতে আপেলটো জুচ বনাম আৰু তাৰপিছত 10টাৰ মাজত ভাগি দিম কি মাল এইটো নেক্সট প্ৰশ্ন ভাৰতৰ ক'ত বেছিকে বৰফ পৰে ছাৰ মডৰ ক্লাছত বাৰু তুমি তোমাৰ জীৱনত কিমানখন কিতাপ পঢ়িছ ছাৰ এতিয়া মই জিন্দা আছো মৰা নাই এতিয়া ক'ব নোৱাৰিম অসম আটাইতকৈ কিহৰ বাবে বিখ্যাত বাংলাদেশীৰ বাবে ছাৰ হাইৰে আজি মোৰ খাটাং হ'ব বাৰু তোমালোকৰ কোনোবাই বৰশী বাই পাইছানে ছাৰ মই পাইছো ক'ত কেনেকে পাইছ আৰু কি মাছ উঠিল কচোন যোৱাকালি ছাৰ মই বৰশী বাই আছিলো আমাৰ খালটোত তাৰপিছত হাউতকে মোৰ ৰছীডাল টানি লৈ গেল তাৰপিছত মই বৰশীটো ওপৰলৈ টানি দিয়াৰ লগে লগে 30 কেজি ৰৌ মাছ এটা উঠি আহিল তুমি কচোন তুমি ফাৰ্ষ্টতটো কেতিয়াবা বৰশী বাই পাইছ না তুমি মই যোৱাকালি বৰশী পাইছিলো আমাৰ ফিচাৰীটোত তাৰপিছত বৰশীটো হাউতকে টানি লৈ গেল আৰু তেতিয়া লগে লগে মই বৰশীটো টানি দিলো তেতিয়া জ্বলি থকা লেম্ব এটা উঠি আহিল হ'ব দে বৰশী বালি ক'ৰবাত জ্বলি থকা লেম্ব উঠি আহি নেকি আৰু তই কি কৈছিলি 30 কেজি ৰৌ মাছ বৰশীত উঠে নেকি তোৰতো একেবাৰে অসম্ভৱ জ্বলি থকা লেম্ব বৰশীত উঠাটো তেনেহ'লে তই এটা কাম কৰ তোৰ ৰৌ মাছটোৰ ওজন কমাই দি তেতিয়াহ'লে মই লেম্বটো ৰুমাই দিম হ'ব তোমালোকে বহুত ভালা বৰশী আৰু এটা লাষ্ট প্ৰশ্ন সুধিম এইটোৰ একদম শুদ্ধ উত্তৰ দিবা তুমি নিশ্চয় ছাৰ এনেও মই গোটেই এটা প্ৰশ্ন শুদ্ধ উত্তৰ দি থৈ ৰাখছোন নে কি কয় ছাৰ খুব শুদ্ধ উত্তৰ দিছা কিন্তু এইবাৰ ক'বা এইটো তুমি ধৰি লোৱা তুমি আৰু মই হোটেলত একেলগে খাব সোমাইছো হোটেলত তুমি 5খন ৰুটি ল'লা আৰু তাৰে যদি গোটেইখন মই লৈ আহো তেতিয়া তোমাৰ তাত কি থাকিব ছাৰ তেতিয়া মোৰ তাত অকল চব্জিখিনি থাকিব বাপৰে ব্ৰা তোমাৰ তাততো টেলেণ্টৰ কমিয়ে নাই তুমি বহুত ওপৰলৈ যাব পাৰিবা থাকা তোমালোক মই যাওঁ ছাৰ গেলে যা মই নাভাবো এই আৰু কোনোবাদিনা আমাৰ ক্লাছ কৰিব আহিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব জয় অসম।